নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালো। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ AB UB 8মান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেল চাওক। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই এইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহত চাই লওক। আজি প্ৰথম কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্ব ভাৰতৰ ৰাজ্যসমূহৰ বাইবলি কাক কোৱা হয়? অপশ্যন 4টো দিয়া আছে মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ আৰু অসম। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ছিকিম। নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম সুধিছে। তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট কুৱেশ্যন সুধিছে জামে মছজিদ কোনে নিৰ্মাণ কৰিছিল? জামে মছজিদ কোনে নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি শাহজাহান। নেক্সট কুৱেশ্যন সুধিছে হাওৰা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? কি সুধিছে হাওৰা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ হুগলী। নেক্সট কুৱেশ্যন সুধিছে চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ তেলেংগানা। নেক্সট কুৱেশ্যন সুধিছে কামলাং নদীখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? কামলাং নদীখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন সুধিছে অজন্তাৰ গুহাখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অজন্তাৰ গুহাখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি তামিলনাডু। নেক্সট কুৱেশ্যন সুধিছে বিশ্বৰ কোনখন দেশে সৰ্বাধিক চাহ উৎপাদন কৰে? বিশ্বৰ কোনখন দেশে সৰ্বাধিক চাহ উৎপাদন কৰে সুধিছে। তলত 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ চীন। নেক্সট কুৱেশ্যন সুধিছে সৰ্বশিক্ষা অভিযান কেতিয়া গঠন কৰা হৈছিল? সৰ্বশিক্ষা অভিযান কেতিয়া গঠন কৰা হৈছিল সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 2001 চনত। নেক্সট কুৱেশ্যন সুধিছে ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? কি সুধিছে ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায় সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি যমুনা। নেক্সট কুৱেশ্যন সুধিছে বিশ্বৰ আটাইতকৈ স্বচ্ছ দেশখনৰ নাম কি? বিশ্বৰ আটাইতকৈ স্বচ্ছ দেশখনৰ নাম কি সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি ডেনমাৰ্ক। নেক্সট কুৱেশ্যন সুধিছে ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন? ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি শচীন বানচাল। নেক্সট কুৱেশ্যন সুধিছে এমাজনৰ প্ৰতিষ্ঠাপক কোন? এমাজনৰ প্ৰতিষ্ঠাপক কোন সুধিছে। তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন জি জেফ বেবেজ। নেক্সট কুৱেশ্যন সুধিছে যমুনা নদী কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে? অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন সুধিছে তাজমহল কোনখন চহৰত অৱস্থিত? তাজমহল কোনখন চহৰত অৱস্থিত সুধিছে। ইয়াত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি আগ্ৰা।
নেক্সট কুৱেশ্যন সুধিছে গংগা নদী ভাৰতৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে গংগা নদী ভাৰতৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে সুধিছে তলত অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন সি উত্তৰাখণ্ড নেক্সট কুৱেশ্যন সুধিছে দিল্লীৰ পুৰণি নাম কি আছিল দিল্লীৰ পুৰণি নাম কি আছিল সুধিছে অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ইন্দ্ৰপ্ৰস্থ নেক্সট কুৱেশ্যন সুধিছে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি সুধিছে অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি নাইট্ৰজেন নেক্সট কুৱেশ্যন সুধিছে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় কি সুধিছে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় সুধিছে অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ শুক্ৰ নেক্সট কুৱেশ্যন সুধিছে ভাৰতত প্ৰথম স্বাধীনতা আন্দোলন কেতিয়া আৰম্ভ হৈছিল ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 1857 চনত নেক্সট কুৱেশ্যন সুধিছে কলিংগ যুদ্ধ কোন চনত সংঘটিত হৈছিল চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন আপোনালোকে কমেণ্ট কৰি জনাবা